ৰাতিপুৱাৰ কোমল ৰ'দকণ গাত লাগিলে কিবা এটা যেন এনাৰ্জি পোৱা যেন লাগে। সেই এনাৰ্জিকণ গোটাই আজি মই বনাবলৈ গৈছোঁ মোৰ ভাল লগা বস্তুটো। কি বাৰু ধৰিব পাৰিছেনে? আলু পৰাঠা। প্ৰায়বোৰ মানুহেই চাগে আলু পৰঠা খাই ভাল পায় ন? মই যে পৰঠা বনালে ঘিউ নাইবা বাটাৰ অকণমান দি দিওঁ, তেতিয়া খাবলৈ বেছি টেষ্টি লাগে। আজিৰ থালিখনত আছিলে আলু পৰঠা, আমলেট কাৰী, চচ আৰু আচাৰ। এতিয়া ঠাণ্ডা দিন আহিছেহে, বিভিন্ন ব্যঞ্জনৰ জুতি ল'বলৈ বিভিন্ন ধৰণৰ শাক-পাচলি ওলাব। আমাৰ কাৰণে বনাইছিলোঁ পৰঠা আৰু জিলমিলৰ কাৰণে বনাইছিলোঁ ৰুটিৰ টাইপত মালপোৱা। যিহেতু পৰঠাটো অকণমান টাইট হ'ব ন, তাই চুবাব নোৱাৰিব যে। তাই কিন্তু পৰঠাতকৈ চচখিনিহে খাই বেছি ভাল পালে। এয়া চাওক মুখৰ অৱস্থা। ইয়ামি জ্বলা জিলমিলক এনেকৈ লৈ প্ৰায়বোৰ কাম কৰা হয়। অহা কাইলৈ যিহেতু প্ৰভু শ্ৰীকৃষ্ণৰ ৰাসলীলা, সেয়েহে ঘৰৰ কামৰ লগতে চৌকাটোও মুচি দিলোঁ।